সরকারে আমাক বাধ্য করেছে, গতিকে আমি আন্দোলন করে যাম। আমার যেতিয়ালৈকে আমি প্রাপ্য নাপাওঁ, আমি যেতিয়ালৈকে আমাৰ গ্ৰেড পে ঘূৰাও নাপাওঁ, প্ৰধান শিক্ষকৰ যেতিয়ালৈকে আমাৰ প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয় তেতিয়ালৈকে। আজি আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ আহ্বানত মুছলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনে জিলা প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যসূচী ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ কাৰণ হ'ল আমাক চৰকাৰে প্ৰতাৰণা কৰিছে, আমাক মৰ্যাদা হানি কৰিছে। আজি ৩৮ বছৰ ধৰি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ দাবী কৰি আহিছিল, কিন্তু ৩৮ বছৰত ৩৭ বাৰ চৰকাৰৰ লগত আলোচনা হ'ল, সৌহাৰ্দ্যপূৰ্ণ আলোচনা হ'ল, ইতিবাচক আলোচনা হ'ল। তাৰ মাইনুটছ প্ৰকাশ কৰিলে, চৰকাৰে প্ৰচাৰ কৰিলে যে অসমৰ ৩৬,০০০ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি প্ৰধান শিক্ষকসকলক পদোন্নতি কৰা হ'ব, কিন্তু সেই আশ্বাস হৈয়ে থাকিল। যোৱা ২০১৯ চনৰ ৩০ ডিচেম্বৰ তাৰিখত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এই সম্পৰ্কত আলোচনা হৈছিল, আৰু সেই আলোচনাতো কোৱা হৈছিল যে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব। স্নাতক শিক্ষকক দিয়া যে ৮,৭০০ টকা গ্ৰেড পে সেইখিনি ঘূৰাই লোৱা হৈছে, ঘূৰাই লৈছে, সেইখিনিও দিয়া হ'ব। তাৰ মাইনুটছ প্ৰকাশ কৰা হ'ল, চৰকাৰীভাৱে প্ৰচাৰ কৰা হ'ল যে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হৈছে বুলি, কিন্তু এতিয়ালৈকে হৈ নুঠিল। শেহতীয়াভাৱে যোৱা ৫ আৰু ১৪ নৱেম্বৰত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা হ'ল, সেইদিনাও কোৱা হৈছিল যে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব আৰু ঘূৰাই দিয়া গ্ৰেড পে আদায় দিয়া হ'ব, কিন্তু হৈ নুঠিল। গতিকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে ক্ৰমাগতভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছে। আমাৰ শিক্ষকসকলে, আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে শ্ৰেণীকোঠাৰ বাহিৰত আহি আন্দোলন কৰাৰ ইচ্ছা প্ৰকাশ নকৰে, কিন্তু বাধ্য হয়, যিহেতু আমাক চৰকাৰে প্ৰতাৰণা কৰিছে, মৰ্যাদা হানি কৰিছে, আমাক দিয়া গ্ৰেড পে ঘূৰাই নি, গতিকে আন্দোলন কৰিবলৈ আমি বাধ্য হৈছোঁ। আৰু গতিকে আমি দাবী জনাইছোঁ ইয়াৰ পৰাই যে আমাক যি স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়ক, আৰু স্কুল সুপৰিচালনাৰ বাবে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি শিক্ষকসকলক পদোন্নতি কৰক, সেইখিনিয়ে আমি ইয়াৰ পৰা দাবী জনাইছোঁ। পৰৱৰ্তী সময়ত শিক্ষক সন্মিলনে বহি নাথাকে, কাৰণ শিক্ষক হ'ল আমাৰ সমাজৰ অহোতা। গতিকে পৰৱৰ্তী সময়ত শিক্ষক সমাজে চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সাজু হ'ব। ধৰণৰ কাৰ্যসূচী হাবাফাৰিखौ লানাय जादों যে थांनाय डिसेम्बर दाननि जानुवारि दाननि 20 ना 22 गुवाहाटीयाव जानाय जानुवारियाव गुवाहाटीयाव लख्रायाव 22 जानुवारियाव लख्रायाव जों मोनसे समाय लानाय हाबाफारि लादोंमोन। बै समाय लानाय हाबाफारियाव ओरैमोन जोङो जे जेब्लासिम गाहाय फोरोंगिरि हिसाबै माबा एपइन्टमेन्ट होआ आरो जि आरपिअ 7 पे कमिसनाव आरपि होनाय मुदै जिहेतु 8,700 ग्रेड पे ग्रेजुवेटफोरनो होदोंमोन, आरो बे ग्रेड पेखौ सरकारा सेना लाफिनदों। बिनि थाखायनो दिनैबो बे हाबाफारिखौ लानाय जादों बेनो। आरो बिनि अनगायैबो गोबां दाबि दंबावो, कारण गोदान जिथु पेन्सन निधिखौ सोलायनानै आगोलनि जिथु पेन्सन निधिखौ लाखिफिनदों जों सरकार गले गले खावलायदों, आरो बेफोरनि थाखायनो जोङो दिनैनि हाबाफारिखौ लानाय जादों।